আমি আজি যাই আছোঁ পাঠশালাত বা হাউলি যাব পাৰোঁ গ্যাৰাণ্টি নাই। তো আমি ইয়াতে গাড়ীৰ ওপৰত বহি আছোঁ। তাৰমানে আমাৰ লগত আৰু এজন আছে, কেমেৰা ধৰি আছে, হিৰো যাব। আৰু আমাৰ লগত আৰু একজন আছে বাবু ফাৰদিন আলী আহমেদ, হিৰো যাব। সেইকাৰণে আমি ইয়াতে ৰখি আছোঁ, অলপ সন্মুখত সি থিয়া দি আছে। তো গাইছ বলক আমি তাক লগি যাওঁ। এই গাইছ চাওক আমাৰ বাবু দা, এই চাওক আহি গেল। তো গাইছ সি জোতা পিন্ধা নাই, সি চেণ্ডেল পিন্ধি আহিছে। কথা নাই গাইছ, তো ফাইনেলি সি যাব মোৰ লগত। আৰু চিম্পল জোতাটো পিন্ধা নাই, কিন্তু হ'ব চলব, হ'ব না নাই বলক আমি পাঠশালালৈকে যাওঁ। তো আপোনালোকে ভিডিঅ'টো ফাৰ্ষ্ট টু লাষ্ট চাই থাকিব। আৰু আমাৰ ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দি বেল আইকনটো অন কৰি দিব। চ' গাইজ বলক আমি ভিডিঅ'টো আৰম্ভ। আৰু আমি তাতে যাই হেৰি কিনিম, এটা চুৱেটাৰ কিনিম আৰু এটা স্পৰ্টিং কিনিম, টি চাৰ্ট হয় না? হয়। সিও ভাবো তাৰমানে চইচ কৰি দিব, সিয়াক লৈ আহিছোঁ। তো আপোনালোকে ফাৰ্ষ্ট টু লাষ্ট চাই থাকিব। আৰু আমাৰ ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো গাইজ যাই আছোঁ আমি। গাইজ এই দাদাৰ চইচ নাই, সেইকাৰণে আমি যে আছোঁ, আমি দুটাই চইচ কৰি দিম, কাম নাই ইয়াৰ, বুঢ়া মানুহ। গাইজ অলমষ্ট 3 কিলোমিটাৰমান আছে, যাম, বেছি সময় নালাগে আমাৰ, 10 মিনিট গুচি যাম, যাই। চ' গাইজ আমি ইয়াতে ফাঁচি গ'লোঁ। এতিয়া আমাৰ হেৰি আহিছে, ট্ৰেইন আহি আছে, সেইকাৰণে ইয়াতে ৰখি আছোঁ। তো আহোন গাড়ীৰ পৰা নামছে। সুইচাইড কৰিম, গাৰ্লফ্ৰেণ্ডে ধোকা দিছে মোক। চুইচাইড কৰ, চুইচাইড কৰিব বুলি কৈ আছে। ৰেলটো আহিবা দিয়ক। ঝামেলা করলাম, এত ডায়েট। চ' গাইজ আমি ফাইনেলি পাঠশালা আহি পাই গ'লোঁ। এতিয়া আমি কাপোৰৰ দোকানত যাই আছোঁ। চ' বলক আমি কাপোৰৰ দোকানত যাওঁ। গাইছ আমাৰ তাতে পাগল গাড়ী চাওক, তাতে অলপ বেনাৰটোত থাকে এই পইণ্ট পুলিচ আছে, আৰু গাড়ী সেইটো বেনাৰত তাকে এৰি আহিছে। চাই গাইজ দেখাই দিওঁ, সেইটো বেনাৰত তাকে এৰি আহিছে গাড়ী ইমান দূৰত। সেইটো ৰঙা বেনাৰ যি আছে তাকে পুলিচ ষ্টেণ্ড আছে, তাকে পুলিচে দিয়া হৈ আছে, তাকে গাড়ী এৰি আহিছে। চাওক গাইছ কেনে ভয় পালোঁ। চ' গাইজ আমি কাপোৰ কিনা নাই, এতিয়া আমাৰ ইমাৰ্জেঞ্চি কল আহিছে ঘৰৰ পৰা, সোনকালে যাব লাগে। তো আমি ভিডিঅ'টো ইয়াতে শেষ কৰিম, আকৌ আৰু নেক্সট ভিডিঅ'ত আহিম। বাই বাই।